হেল্ল' বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অসম পুলিচৰ UB APRৰ কাৰণে সকলো ধৰণৰ বিষয়ৰ পৰা জিকে কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। যদি আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা কিবা উপকাৰ হয় তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? অপশ্যন দিয়া আছে 1961 চনত, 1882 চনত, 1921 চনত, 1903 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1903 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন দিয়া আছে বসন্ত দাস, চুকাফা, খৰ্গেশ্বৰ তালুকদাৰ, বীৰপাল। শুদ্ধ উত্তৰটো হ'ব বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত দাস। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? অপশ্যন দিয়া আছে 1961 চনত, 1882 চনত, 1921 চনত, 1903 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1861 চনত। আমাৰ যিটো অসমীয়া ভাষা সেইটো ৰাজ্যিক হিচাপে স্বীকৃতি পাইছিল 1961 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি? অপশ্যন দিয়া আছে চিহ্ন যাত্ৰা, পত্নী প্ৰসাদ, কেলি গোপালা, পাৰিজাত হৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিহ্ন যাত্ৰা। শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম চিহ্ন যাত্ৰা। নেক্সট কুৱেশ্যন দিয়া আছে, ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন? অপশ্যন দিয়া আছে পাৰভিন চুলতানা, তৰালী শৰ্মা, প্ৰিয়ংকা ভৰালী, মুন্মী বৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰালী শৰ্মা। তৰালী শৰ্মাই আছিল মহিলা অসমীয়া ৰাষ্ট্ৰীয় বঁটা বিজয়ী। নেক্সট কুৱেশ্যনটো দিয়া আছে, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? অপশ্যন দিয়া আছে ল'ৰা বন্ধু, মৰমৰ দেউতা, ভাইটি, মৌজাক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম ল'ৰা বন্ধু। নেক্সট কুৱেশ্যনটো দিয়া আছে, নিম্নলিখিত কোনখন ভাৰতৰ প্ৰথম বাতৰি কাকত আছিল? অপশ্যন দিয়া আছে দ্য বেংগল গেজেট, দ্য কলকাতা গেজেট, দ্য ইণ্ডিয়ান জাৰ্নেল, দ্য বেংগল নিউজ পেপাৰ। শুদ্ধ উত্তৰটো হ'ব দ্য বেংগল গেজেট। ভাৰতৰ যিখন প্ৰথম বাতৰি কাকত সেইখন আছিল দ্য বেংগল গেজেট। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভানুমতী উপন্যাসখনৰ ৰচক কোন? অপশ্যন দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ডক্টৰ বাণীকান্ত কাকতি, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে, মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কি? অপশ্যন দিয়া আছে নামঘোষা, কীৰ্তন, মায়াপুৰৰ মিলন, ছদ্মনাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নামঘোষা।
মাধৱদেৱৰ শ্ৰেষ্ঠ নাটক ৰচনাখনৰ নামঘোষা। নেক্সট কুৱেশ্যনটো দিয়া আছে পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা কোনটো? অপশ্যন দিয়া আছে অলিম্পিক, ক্ৰিকেট, ফুটবল, হকী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অলিম্পিক। পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা হ'ল অলিম্পিক। নেক্সট কুৱেশ্যন পত্ৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল? অপশ্যন দিয়া আছে 1894 চনত, 1984 চনত, 1895 চনত, 1995 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1894 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে কিমান চনত কনকলতা শ্বহীদ হয়? অপশ্যন দিয়া আছে 1942 চনত, 1943 চনত, 1842 চনত, 1843 চনত। শুদ্ধ উত্তৰটো হ'ব 1942 চনত। আৰু কনকলতা গহপুৰত শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল? অপশ্যন দিয়া আছে চুকাফা, চুখৰামফা, চুডাংফা, চুলিকফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুখৰামফা। চুখৰামফাই ইংৰাজৰ পৰা প্ৰথম সহায় বিচাৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম ফুটবল বিশ্বকাপ কেতিয়া খেলা হৈছিল? অপশ্যন দিয়া আছে 1930 চনত, 1932 চনত, 1931 চনত, 1933 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1930 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল? আসাম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক আছিল অপশ্যন দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন, মানিক চন্দ্ৰ বৰুৱা, মানিকলাল বৰুৱা, মণিৰাম দেৱান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানিক চন্দ্ৰ বৰুৱা। লাষ্ট কুৱেশ্যনটো দিয়া আছে বজ্ৰপাতৰ দেশ বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে বাংলাদেশ, ভূটান, পাকিস্তান, ভাৰত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভূটান। ভূটানক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়।